এইখনে হৈছে মোৰ মাৰ ঘৰ। আইতা ধুনীয়াকৈ বাচন নোচ এইটো নোচ আৰু টিট কোনটো টিট এইটো টিট। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি আমি নেনাই ঘৰলৈ যাম ন। নেনাই ঘৰলৈ গৈছোঁ ন বেটি। এতিয়া আমি গৈ আছোঁ মাৰ ঘৰলৈ। দোকানত ৰখিছে ভাইটি কিবা লয় বোলে। আমি নেনাই যাম ন। উৎপাত দেখো। ঐ গুণগুণ কি হ'ল? কি পাইছা? তো কি হয় বাবা? এইটো কি হয়? কি হয় তো? কি হয় তো? এইফালে ছোৱালী উৎপাত। চকী কি লাগে তোমাক? কোনটো আকৌ পৰিবা। নাচা নাচি দিয়াচোন। নাচি দিয়া। নকয় মামা পিটিব। ভাত পাতিছোঁ। দুপৰীয়া ভাত খাব লাগে এতিয়া। হাঁহ কুকুৰা একদম ভৰ্তি। এইটো খাই একদম বঢ়িয়া লাগিব কিন্তু দেই। আইতাই দিছে চাউল। আৰু এইফালে ভাত ৰেডি।
নে এয়া মোৰ চাকি আছে ধুনীয়াকে ভয় লাগিছে নেকি ভয় লাগিছে উঠাই লৈ যাব গম পাবা উঠাই পেলাই লৈ যাব আৰু এইখনে হৈছে মোৰ মাৰ ঘৰৰ মিনি গাৰ্ডেন মাৰ মিনি গাৰ্ডেন বেয়া হৈ গৈছে এইটো ফুল এইবিলাক মানে মই আগতে বিয়া নোহোৱা আগতে এইবিলাক মই ৰুই থৈ গৈছিলো ফুল এইখনে হৈছে সৰু মোৰো গাৰ্ডেন ইয়াত বৰ ধুনীয়া এজোপা আছে দেই বৰ ধুনীয়াকৈ ফুলিছে এইটো এইজোপা নাৰ্জী ফুল বহুত ধুনীয়া লাগিছে বেটি চাই হ'বগৈ মোমাই ঘৰত আছিলে কৰিব জানো দেখাই দিয়া ছোৱালী ভগৱান দেখিছা একদম ইয়াত এৰি দিছো যে খুব ভাল পাইছে গোটেই জোতা মোজা পেন অৱস্থাই নাই গুণগুণ তুমি দেখিছা নাই তোমাৰ জোতা কি হৈ গ'ল জোতা পেন ইমান লেতেৰি ছোৱালী বুলি ক'ব তোমাক চোৱাচোন চোন বেটি দেখিছা নাই তোমাৰ জোতা পেন কি হৈ গ'ল দেখিছা নাই ইমান লেতেৰা হৈ গ'ল উঠা আহা মই পিটিম কিন্তু দেই ধেমালি নহয় আহা ব'লা বদমাচি কেলে কৰিছা কোনটো তো উল্টি খাই পৰিব লাগিলে নহয় দাঁত ভাঙি যাব তোমাৰ দাঁত কেনে ওলাইছে চব পৰি দিব ব'লা ইমান উৎপাত বেছি হৈছে টিং বজাবলৈ